हेलो गाइस এই ভিডিওটোত নকৰিবলৈ গৈ আছো হেতু হল যে বিদ্যুৎ বিভাগ অৰ্থাৎ apdcl যি জাননী প্ৰদান কৰিছে অহা 15 জুলাইৰ ভিতৰত উপভোক্তাসকলকে তেওঁলোকৰ মোবাইল নম্বৰ আৰু আধাৰ নম্বৰ লিংক কৰিব লাগে এই বিষয়ে আলোচনা কৰিম তো গাইস ভিডিওটো চাই লওক তাৰ পিছত আপুনি নিজৰ মোবাইলৰ পৰা এইখিনি কৰিব পাৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ মোবাইলত থকা যিকোনো ব্ৰাউজাৰত গৈ আপুনি টাইপ কৰক apdcl.org বা গুগলত গৈ সাৰ্চ কৰিলে হ'ব apdcl.org তেতিয়াহলে লিংকটো পাই যাব তাৰ পিছত নেক্সট আপুনি ক্লিক কৰিব আপডেট মোবাইল নম্বৰ তো ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ কনজিউমাৰ নম্বৰ টাইপ কৰক তাৰ পিছত এইখিনি বস্তু আহিব ইয়াত আপোনাৰ কনজিউমাৰ নম্বৰ টাইপ কৰাৰ লগে লগে আপোনাৰ নামটো আহিব এতিয়া আপুনি ইয়াত মোবাইল নম্বৰ ইমেইল আইডি অকুপেশন আৰু আধাৰ নম্বৰ এইখিনি লিখি সাবমিট কৰক